অঁ উঠা ইমান বতৰ বেয়া আজি ৰ'বা আহিবনে নাযায় শুনে আগত বহা নি পানী বৰষুণ দিলে পানী হৈ যায় নামা হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে আৰু আমি বৰ্তমান ভালে আছোঁ এতিয়া মানে কি ছোৱালী স্কুলত থৈ আহিছোঁ আজি ৰাতিপুৱা ইমান মানে বতৰটো বেয়া এইকেইদিন মানে চিবাটি শেষ হোৱাৰ পৰা বতৰ বেয়াই হৈ আছে লাষ্টৰ দিনাৰ পৰা আজিও একদম বেয়া মানে বৰষুণ দিব বুলি ভয় লাগিছে আৰু তাইৰ গাটো ভাল নহয় স্কুটিত আনিবলৈ সেইটো কাৰণে গাড়ীতে বোলে লৈ যাওঁ এনেকৈ বুলি ক'লে আৰু সেয়ে ময়ো আহিলোঁ মানে তাই গাড়ীত আহিলে অকলে নাহে দেউতাকৰ লগত তাৰো এটা কাৰণ আছে কম বাৰু কেতিয়াবা গাড়ীত কিয় অকলে নাহে আৰু মানে সেয়ে মই একদম লৰালৰিকৈ গুচি আহিবলগীয়া হৈছে এতিয়া চব বতৰটো একদম বেয়াই বৰষুণ দিবগৈ চাগে পিছবেলা তাকে আজি ব্লগটো বোলে এনেকৈ আৰম্ভ কৰোঁ শিৱৰাত্ৰিৰ পৰা ব্লগ আৰম্ভ কৰিবই পৰা নাই আৰু শিৱৰাত্ৰি শেষ হোৱা মানে 3 দিনমানেই হৈছে তাকে বতৰ এয়া বেয়া হৈ আছে খালি কেতিয়া দিব পাৰোঁ নাজানো আৰু আপলোড কেতিয়া কৰিব পাৰোঁ ভিডিঅ'টো তাকে চাই থাকিব বতৰটো একদম খোলা হৈছে তাকে আজিৰ দিনটো বিশেষ একো নাই বৰ্তমানলৈকে এতিয়া আৰম্ভ কৰিহে থৈছোঁ পিছত কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ঠিক আছে তেতিয়াহ'লে গৈ লওঁ ঘৰ পাই ল'গৈ তাৰপিছত এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ এয়া স্কাইচেফৰ মুখেৰে আগেদি আহি আছোঁ ঘৰলৈ এতিয়া মানে আমি যোনটো ৰাস্তাত যাম নহয় 3জনমান নামঘৰ একে লেঠাৰীয়ে আছে ডাঙৰ ডাঙৰ বহুত ভাল লাগে ৰাস্তাটো এয়া সোমালোহি এইটো হৈছে শংকৰ মন্দিৰ ৰোড এয়া চাওক একদম মানে পুৰণা এখন সংগীত বিশ্ববিদ্যালয় আৰু এতিয়া আমি নামঘৰ কিজানা পাই যাম এয়া দেখিছেনে কিমান ডাঙৰ নামঘৰ আৰু এজনা চাই যাওকচোন আপোনালোকে কৃষ্ণ বহুত ডাঙৰ ডাঙৰ ভাল লাগে এইখন যেনিবা স্কুল হয় প্ৰাইমেৰী স্কুল আমাৰ মানে এইটো ৰাস্তাত আহি ভাল লাগে সেইকাৰণে আমি প্ৰায় আহোঁ এইটো ৰাস্তাত আৰু এজনা চাওক কিমান ডাঙৰ ডাঙৰ নামঘৰ বহুত ভাল লাগে সেইটো কাৰণে আপোনালোকক অকণমান ৰাতিপুৱাই নামঘৰ কিজনা দেখাই দিলোঁ আপোনালোকৰো যাতে দিনবোৰ ভাল হওক এয়া হৈছে আমাৰ নামঘৰ দেই বৰনামঘৰ কৃষ্ণ আৰু এতিয়া আমি ঘৰ পাইছোঁহি এয়া আমি পাইছোঁহি আৰু দেই ঘৰ পালোহি এয়া আহি চাহকাপ খাই লৈছোঁ লাল চাহ ৰাতিপুৱা মানে খোৱা নহ'লেই আৰু তাইক উলিয়াই মেলি যেনে তেনে দিলোঁ মই মানে যোৱা কথা নাছিলে লৰালৰিকৈ ওলাবলৈ ক'লে সেই ওলালোঁ গুচি গ'লোগৈ সেইভাগে এতিয়া বোলে চাহখন খাই লওঁ ইমান ঠাণ্ডা বাহিৰত একদম ফিফিকে বতাহ মাৰি আছে বতৰটো যে কি লাগিলে নহয় দুদিনমান ইমান ৰ'দ দিছিলে একদম গৰম হ'ব বুলি ভাবিলোঁ কাপোৰ কানি একদম আধা মানে জেগাই থলোঁৱেই আকৌ এতিয়া উলিয়াব লাগিব যেনহে পাইছোঁ ইমান ঠাণ্ডা হৈছে আৰু মানে কি তাইৰ আজি ইমান বেয়া বতৰটো নিনিলোঁ এদিন তাইৰ এক্সাম চলি আছে কালিৰ পৰা এক্সাম হৈ আছে আৰম্ভ হৈ আছে মানে কি
অৰেল আছে বাৰু, অৰেল আছে আৰু ৰিটেনটো মাৰ্চৰ 3 তাৰিখৰ পৰা আছে। সেইটো কাৰণে নপঠিয়ালেও নহয়, সেয়েহে পঠিয়াই দিছোঁ এনেকৈ। আৰু 28 তাৰিখে অৰেল শেষ হ'ব আৰু মাৰ্চৰ 3 তাৰিখৰ পৰা একদম ৰিটাৰ্ণ লাগি যাব। তাকে নপঠিয়ালেও নহয় কাৰণে পঠিয়াই দিছোঁ আৰু এতিয়া বোলো চাহকণ খাই লওঁ। আৰু এইফালে দেখিছেনে গোটেই কাপোৰ, মানে বিচনা চিচনা পৰাই নাই মই একো। আৰু এতিয়া এইবিলাক চাহকণ খাই লৈছোঁ আৰু তাৰপিছত কাম বনত লাগি যাম। এইফালে আমাৰ হেডফোন লগাই চাই আছে মোবাইল। ঠিক আছে, চাহকণ খাই লওঁ, তাৰপিছত কাম বনবোৰ কৰি লওঁ, তাৰপিছত লগ পাইছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। কাম বন কৰি এতিয়া চাহকাপ খাই লওঁ বোলো। এতিয়া 10:30মান বাজিছে। এয়া ৰুটি বনালোঁ। এয়া হৈছে পনীৰৰ অকণমান আছিলে, কালি মানে ৰাতিয়ে খাইছিলোঁ বুটৰ দালিৰ লগত, অকণমান থৈ দিছিলোঁ ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ বুলি। তাকে এতিয়া বোলো মানে ৰুটিকেইটা বনালোঁ আৰু মানে চব্জি নবনালেও হ'ল, এয়া থৈ দিলোঁ, অলপ অলপ তাৰে খালোঁ চবেই। এতিয়া মই খাব লৈছোঁ। ছোৱালীক মানে যেনে তেনে কবি অকণমানে মটৰ দি পিনে অকণমান যেনে তেনে একদম লৰালৰিকৈ ভাজি মেলি মানে দি পঠিয়াইছোঁ টিফিনত, আৰু খায়ো গৈছে তাই। আৰু সেয়ে আজি এনেকৈ খাই লওঁ ৰুটিকণ। ওলাই মেলি ৰৈ আছোঁ, বৰষুণে দিলে চব। আজি বতৰটো কি হৈ আছে নাজানো আৰু, মানে কি বেংকত কাম এটা আছে, তাকে কামটো বোলো কৰি আহোঁগৈ, আজি কৰিবই লাগিব, নহ'লে মানে নহ'ব। সেয়ে ওলাইছোঁ, বৰষুণে দিছে এতিয়া অলপ ৰখি আছে। ৰাতিপুৱা সেয়া চাহ খালোঁ আৰু ৰুটি খালোঁ, আৰু এতিয়া তেনেকৈ ওলাইছোঁ। 11মান বাজিছে পায়, ভাত পানী বনোৱাই নাই। এতিয়া যাওঁ, গৈ আহিলোঁ, আহিলেহে আৰু ভাত পানী বনোৱাত লাগি যাম। এতিয়া মা নামঘৰত সোমাইছেহে গা চা ধুই উঠি। বৰষুণটো এৰিলে যামগৈ আৰু। ৰৈ আমনি লাগি গ'লগৈ, মানে যিটো কামত আহিছিলোঁ সেইটো কাম সম্পূৰ্ণ নহ'লেগৈ, আৰু এদিন আহিব লাগিব। সেইকাৰণে বোলো এতিয়া যাওঁগৈ আৰু। বতৰ একদম বেয়া হৈয়ে আছে, আকৌ বৰষুণ ঢালিব নেকি ঠিকনা নাই মানে। আৰু এতিয়া যিটো ঠাণ্ডা পৰিছে, এইবোৰ গৰম গৰম একদম চাহকণ খাই থৈ যাওঁ। এয়া চাহ লৈছোঁ গৰম গৰম, আৰু চিংৰা পাইছোঁহি। বতৰ ইমান বেয়া আৰু মানুহ ধেৰ বেংকত, সেইকাৰণে দেৰি হ'ল। এতিয়া 12:30 বাজিবলৈ হ'ল, 5 মিনিট আছে। ভাত পানী একো বনোৱাই নাই, যাওঁ একদম লৰালৰিকৈ। কি বনাম ক'ব নোৱাৰিছোঁ, কিবা এটা বনাই থৈ দিম আৰু দেখুৱাম বাৰু কি বনাম আপোনালোকক, চাই থাকিব। আজি ভাতৰ লগত এয়া দেখিছেনে, চজিনা, ৰঙালাও চব কাটি মেলি ল'লোঁ। আজি একদম মানে গৰম ছিজনৰ এটা ভাল লগা বস্তু আৰু মোৰ চজিনা বহুত ভাল লাগে খাই। এইফালে একদম সৰিয়হ চৰিয়হ চব বটি মেলি ল'লোঁ। এতিয়া বনালেই হৈ যাব। আজি মানে কি এখনকৈ বনাম, এনেও দেৰি হৈছে। আৰু মাহঁতক মানে চাহকণ দি একদম ভাত বনোৱাত লাগিলোঁ। ভাতকেইটা যেনিবা হৈ গ'ল, আৰু এইখিনি বনালেই হৈ যাব। এনেই মানে ওপৰা ওপৰিকৈ অকণমান ভিডিঅ' কৰিছিলোঁ, তাকে দেখাই দিছোঁ মানে আজিৰ দিনৰ সাজটো কেনেকৈ খালোঁ। সেয়াই আৰু ইমানেই কোমলীয়া মানে চজিনাখিনি, প্ৰথম ওলাইছে যে একেবাৰে বাকলি চাকলি গুচাবলগীয়া হোৱা নাই, বইল কৰিবলগীয়াও হোৱা নাই, ডাইৰেক্ট কাটি মেলি এনেকৈ বনাইহে দিছোঁ আৰু এতিয়া হৈ গ'ল। কেনেকুৱা লাগিছে দেখি জনাব দেই। হেল্ল' ফ্ৰেণ্ডছ, দুপৰীয়া ভাত তেনেকেই খালোঁ আৰু যেনে তেনে কৰি। আৰু পিছবেলা ভাত খাওঁতে আজি ইমানেই দেৰি হ'ল, মানে ছোৱালীজনী আহোঁতে 3টামান বাজিলে। আহোঁতে ৰাস্তাতে মানে বৰষুণটো পালে চিপচিপিয়া, ৰেইনকোটো নিনিলে, দোকানত সোমাই দিলে, আৰু আহোঁতে বৰষুণ দেৰোঁতেহে আহিছে, মানে আহিব পাৰিছে। আৰু তেনেকৈ আহোঁতে ভাত পানী খাওঁতে মেলোতে 3:30 বাজি গ'ল, বাচন চাচন ধুই মেলি আজৰি হওঁতে। সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। এতিয়া 5টামান বাজি গৈছে, মই এতিয়া চাহ বনাব লৈছোঁ। আজি মানে ভাল বস্তু এটা আছে, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। ভাল বস্তু মানে এইটো চবেই চিনি পায়, ভীমকল। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। এইটো মানে ঘৰৰ পৰাই দিয়া, আজি 2 সপ্তাহমানৰ আগতে দিয়া, পকি আছে, এতিয়া পকিছেহে, ঠাণ্ডা হৈছে যে বতৰটো। এতিয়া তাকে খাইছোঁ আৰু এইকেইটা আছেগৈ। মই ভাবিলোঁ আজি বস্তু এটা বনাওঁ। আৰু এয়া সান্দহগুড়ি, এয়াও মানে মাহঁতে দি পঠিয়াইছিলে, অকণমান আছেগৈ। মই ভাবিলোঁ আজি সান্দহগুড়ি লাডুকে বনাওঁ। আৰু মানে কি আগৰ বস্তুবিলাক খাই ভাল লাগে কেতিয়াবা এনেকৈ, আৰু আপোনালোকে খাই ভাল পায় নাই জনাবচোন। মই থাকিলে মানে একদম আগৰ মানে সোৱাদটো লওঁ দেই, নোলোৱা নহয়। আৰু সেইটো কাৰণে আজি বোলো লাডুকে বনাওঁ। আগতে মানুহবিলাকে লাডু, পিঠাৰ লগত লাডু কৰি খায়, সান্দহৰ লগত লাডু কৰি খায়, কিমান ভাল লাগে ন। সেইটো কাৰণে আজি বোলো বনাওঁ। মায়েও ক'লে বোলে সান্দহ আছে নহয়, ভীমকল এনেকৈ নাখাওঁ, আজি লাডুকে কৰচোন। সেয়াই এতিয়া কৰিবলৈ লৈছোঁ, আৰু ভাবিলোঁ আপোনালোকেও দেখুৱাওঁ। আৰু মানে কি, আৰু এটা মোৰ বহুত কথা এটা মনত পৰিলে। আজি এমাহমানৰ আগতে মানে মোৰ বন্ধু এজনে কৈছিলে মানে কলখাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি। আজি এমাহমানৰ আগতে মই মানে তেওঁৰ মানে কথাষাৰ ৰাখিব পৰা নাই, মনটো বেয়া লাগি আছিলে। আজি সেইটো কাৰণে ভীমকলো পকি থকা দেখিলোঁ, আৰু মানে ভাল সুবিধা বুলি ভাবি মই বোলো এইটো ভিডিঅ'ৰ যোগেদি তেওঁৰ
কথাষাৰো মানে ৰাখিম সেইবুলিয়ে লৈছোঁ। মানে কি একেবাৰে সাধাৰণ মুখেৰে কৈ দিলেও গম পাব আপোনালোকে, আৰু যোনসকলৰ মানে কলখাৰ বনাব জানেতো জানেই তেওঁলোকে। আৰু একেবাৰে সহজ, মানে কি কলটো এনেকৈ গুচাই মাজতে এনেকৈ কাটি লৈ, মানে গোটেইটো এনেকৈ গুচাই দিব নালাগে আৰু এনেকৈ মাজতে 4-চিটা কৰি লৈ, মানে যোনে নাজানে তেওঁলোকৰ কাৰণেহে কৈছোঁ দেই। এয়া এনেকৈ কৰিলোঁ, এনেকৈ থৈ দিম। মানে কলটো উলিয়াই এনেকৈ থৈ দিলে মানে যিমান দিন থয় আৰু একদম ক'লা শুকাই যোৱাকৈ কেটকেটীয়া হ'ব লাগে, মানে শুকাই গৈ তেতিয়াই মানে কলখাৰটো তৈয়াৰ কৰিব পাৰি। আৰু এতিয়াতো ৰ'দ নাই এইকেইদিন, আৰু এতিয়া মই কেনেকৈ শুকুৱাইছোঁ দেখাম আপোনালোকক। সেয়াই একেবাৰে সহজ, আৰু এইটো মানে যিমান দিন হয় মানে একো নহয়, বেয়া নহয় কেতিয়াও। কলখাৰটো যিমান দিন আপোনালোকে ধোঁৱা চাং হ'লে বহুতেই ভাল। আগৰ মানুহে ধোঁৱা চাঙতে দি থয়, এতিয়ানো ক'ত ধোঁৱা চাং পাব। এতিয়াতো ৰ'দতে শুকুৱাব লাগিব ন। আমাৰ আগতে বহুতখিনি আছিলে, এতিয়া শেষ হৈ গ'ল। গোটেইখিনি বনাই চব আমি ৰ'দতে শুকুৱাওঁ, একদম ৰ'দত মেলি দিওঁ। আৰু যিমান দিন থ'ব পাৰে আৰু ৰ'দত, মানে তেনেকুৱা ৰ'দতে শুকুৱালোঁ। আৰু এতিয়া এইকেইদিনটো ৰ'দ নাই, এতিয়া বেলেগ ছিষ্টেমত অকণমান থৈ দিছোঁ। আৰু এইটো বস্তু যেতিয়া মানে ক'লা হৈ যাব, একদম শুকাই যাব, তেতিয়া নিজেই গম পাব নহয়। তাৰপিছত তেতিয়া কিবা এটা ৰান্ধিবলৈ হ'লে, যদি কলখাৰ ৰান্ধিবলৈ বিচাৰে, তেতিয়া 1 বা 2টা লৈ, ইচ্ছা কথা আৰু বেছিকৈ বনালে 2টা ল'ব, কমকৈ বনালে 1টা ল'ব। এনেকৈ যেতিয়া শুকাব, এইটো প্ৰথমতে পানীত এনেই মানে ৰ'দত দিয়া বা ধোঁৱা চাঙত দি থৈ অকণমান ধূলি চুলি কিবাকিবি লাগি থাকে, অকণমান ধুই ল'ব ভাল পানীৰে। ধুই লোৱাৰ পিছত গৰম পানীত, মানে 2 কাপমানৰ গৰম পানীত অলপ সময় তিয়াই থৈ দিব। দেখিব ধুনীয়াকৈ নিজে নিজে কালাৰটো ওলাই গৈছে, একদম খাৰৰ কালাৰটো। তাৰপিছত যদি বেছিকৈ ডাঠ কৰিব বিচাৰে, অলপ খচি দিব কলখাৰটো। এনেকৈ মই থকাহেঁতেন এতিয়া দেখাই দিলোঁ এদিন, নাই কাৰণে এনেকৈ কৰি দিছোঁ, বেয়া নাপাব। আৰু কলখাৰটো অলপ মানে খচি দিলে ধুনীয়াকৈ একদম কালাৰটো গাঢ় হৈ আহিব, একদম ধুনীয়াকৈ ওলাব। তাৰপিছত সেইখিনি আপোনালোকে যিকোনো কিবা এটা বনালে আপোনালোকে তাতে দি দিব পাৰিব ধুনীয়াকৈ। সেয়াই আৰু চাকি মেলি মানে ভালকৈ চাকনি এখনে চাকিব লাগিব, নহ'লে ক'লা ক'লাব যাবগৈ যে, সেইটো কাৰণে অকল পানীটো চাকি ল'ব। তাৰপিছত যিকোনো আঞ্জাত আপোনালোকে যি বনাইছে আপোনালোকে দি দিব পাৰে। সেয়াই আৰু মই কেনেকৈ থৈছোঁ দেখাম ৰ'ব, মই বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব। এয়া গেছত চাহ বহাই থৈছোঁ, আৰু এয়া হৈছে কলৰ বাকলি। একদম গেছৰ ওচৰতে থকা খিৰিকীখনতে কেনেকৈ থৈ দিছোঁ দেখিছে। মানে কি গেছৰ জুইৰ ভাৱটো অলপ হ'লেও ইয়াত পাব, আৰু এনেকৈ শুকাই থাকিব ইয়াতে থৈ দিলে। সেইটো কাৰণে ইয়াতে থৈ দিছোঁ। আমাৰ দেখিছেনে ধোঁৱা চাং কেনেকুৱা। সেয়াই একেবাৰে সাধাৰণ। আৰু বন্ধু বান্ধৱীসকলে যদি মোৰ ভিডিঅ'টো চাই আছে, তেওঁলোকে কলখাৰ কেনেকৈ মানে তৈয়াৰ কৰিব পাৰি অকণমান হ'লেও মোৰ কথাবোৰতে তেওঁলোকে বুজি পাইছে বুলি মই আশা ৰাখিলোঁ। এয়া ইয়াত গাখীৰ দিছোঁ, আৰু অলপ মিঠা হ'বৰ কাৰণে, ভীমকলটো অকণমান মিঠাই, তথাপিতো অকণমান আৰু মিঠা হ'বৰ কাৰণে চেনি অকণ দি দিছোঁ। এয়া চাওক সান্দহৰ লাডু, মানে খাইছা এটা। এতিয়া চাহ ইয়াতে দিলোঁহি, চবেই টিভি চাই চাই খাই আছে, এইফালে দেউতাও খাই আছে। এতিয়া আকৌ খোৱা বোৱাত লাগি গৈছোঁ দেই। এইফালে ছোৱালী বোলে অকণমান দেৰি পঢ়িলে, কিবা এটা খাওঁ খাওঁ লাগিছে জ্বলা, সেইটো কাৰণে দেউতাকক ফোন কৰি ক'লে আৰু লৈ আহিছে। তাইৰ কাৰণে আলু চপ আনিছে, আৰু মোৰ কাৰণে চানা আনিছে। এতিয়া তাকে খাই আছোঁ। এতিয়া 7:30 হ'ল, আকৌ 8মান বজাত যাম, আৰু আকৌ ভাত বনাব হ'বই। এতিয়া একদম পুনৰ আকৌ ৰাতিৰ সাজটো ৰেডি কৰিলোঁ। এয়া গৰমে গৰমে একদম বাঢ়ি লৈছোঁ। ৰাতি মানে ঠাণ্ডাত গৰমে গৰমে ভাত খাই ভাল লাগে, সেইটো কাৰণে দেখিছেনে ধোঁৱা বলিয়াই আছে। ভাত মানে বাঢ়িম আৰু খাম, আৰু খাই পিনে শুই থাকিম। তাকে আজি মানে গোটেই দিনটো ৰাতিপুৱাৰ পৰা আপোনালোকক ৰাতিলৈকে অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে জনাব, যদি ভাল পালে লাইক এটা কৰি দিব, আৰু ধুনীয়াকৈ কমেণ্টো কৰি দিব, তেতিয়াহে গম পাম আপোনালোকে কেনেকুৱা পালে। আৰু আজিৰ ৰাতিৰ খানা এয়া দেখিছেনে, দালি, জাতিলাওৰ ভাজি, আৰু কেপচিকাম আৰু বিলাহীৰ জ্বলা ভাজি, আৰু লগত আছে পিঁয়াজ। সিমানেই আৰু। তেতিয়াহ'লে ভাতকেইটা খাই লওঁ, পুনৰ লগ হ'ম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই, গুড নাইট।